সকলো 100% এডমিশ্যন লোৱা নাই 6, 7, 8 8ৰ পৰা যেতিয়া 9লৈ গৈছে তাতো বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী হেৰাইছে এই যিখিনি হেৰুৱা ছাত্ৰ ছাত্ৰী অংগনবাদীৰ পৰা এলপি স্কুল এলপিৰ পৰা আপাৰ প্ৰাইমেৰীলৈ আপাৰ প্ৰাইমেৰীৰ পৰা হাইস্কুললৈ হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ এই যিখিনি ছাত্ৰ ছাত্ৰী হেৰাইছে এইখিনিয়ে হ'ল আউট অফ স্কুল চিলড্ৰেন উপৰঞ্চি এইখিনি আছে যি অংগনবাদী কেন্দ্ৰতো যোৱা নাই অংগনবাদী কেন্দ্ৰত নাম মাতাতে যোৱাই নাই জীৱনত কোনোদিন কোনো অংগনবাদী কেন্দ্ৰত সেই শিশুৰ ৰেজিষ্ট্ৰেশ্যন হোৱাই নাই তেনেকুৱা এইখিনি ছাত্ৰ ছাত্ৰীও আছে তাহলে 5 লাখ ছাত্ৰ ছাত্ৰী 5 লাখতকৈ অধিক ইয়াৰ পাছত প্ৰেজেন্টেশ্যন হ'ব সকলো ফিগাৰ দিব আপোনালোকক 5 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ আউট অফ স্কুল চিলড্ৰেন আছে কিন্তু আমি তেওঁলোকক বিচাৰি পোৱা নাই এতিয়া আমি কম্পিউটাৰত বিচাৰি পাইছো কিন্তু আপোনালোকে বিচাৰি পোৱা নাই তাৰ মানে বিচাৰিব জনা নাই বা বিচাৰিব পৰা নাই বা বিচৰা নাই তো আজিৰ এই মিটিংখনৰ উদ্দেশ্য ইয়াৰ মিছনটো হ'ল এই 5 লাখ ছাত্ৰ ছাত্ৰীক বিচাৰি মেইন ষ্ট্ৰিমিং কৰিব লাগিব STC RSTC লৈ আনিব লাগিব তাৰ পাছত বিদ্যালয়লৈকো তেওঁলোকক লৈ যাব লাগিব আৰু এই কামটো যদি কৰিব পাৰে তেনেহ'লে আজিৰ তাৰিখত মোৰ ছাত্ৰ ছাত্ৰী কিমান কমি গ'ল বুলি কৈছে 2.5 লাখ 5 লাখ যদি মই সোমোৱাই দিওঁ তেতিয়া আগৰ 2.5 লাখটো ফিল আপ হৈ যাব উপৰঞ্চি 2.5 লাখ ছাত্ৰ ছাত্ৰী অসমত আমি বেছিকৈ পাম নে নাপাম তাৰমানে অসমত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো বাঢ়ি যাব এইটো এটা দায়িত্ব কৰ্তব্য আৰু বিদ্যালয় শিক্ষা বিভাগৰ বাধ্যবাধকতা কাৰণ ৰাইট টু এডুকেশ্যন এক্ট শিক্ষাৰ অধিকাৰ যি আইন আছে সেই শিক্ষাৰ অধিকাৰ আইনে কৈছে যে অন্ততঃ 8লৈকে শিশুৰ অধিকাৰ বিদ্যালয় এখনত পঢ়াটো বিদ্যালয়ৰ শিক্ষা লাভ কৰাটো সেইটো শিশুৰ অধিকাৰ এইটো ভাৰতৰ পাৰ্লিয়ামেণ্টে বিল পাছ কৰি আইনৰ অধীনত কৰিছে যদি আমি কোনো শিশু ছাত্ৰী উলিয়াব সিমানে বাজেট চৰকাৰৰ পৰা আমি লাভ কৰিম চৰকাৰে ইয়াত কোনো বাজেট ৰেষ্ট্ৰিকশ্যন ৰাখা নাই গতিকে আমাৰ 5 লাখ যদি আমি সাৰ্ভে কৰি উলিয়াব পাৰোঁ 5 লাখৰ কাৰণে বাজেট আহিব 6 লাখ যদি আমি বিচাৰি উলিয়াব পাৰোঁ 6 লাখৰ কাৰণে কিন্তু যদি আমি 40,000ত থৈ দিওঁ তেতিয়া 40,000ৰে বাজেট আহিব 40,000ৰ বাজেটতে মানুহখিনি চলি থাকিব লাগিব মই ধেমালি কৰি পেলাই কেতিয়াবা এটা কথা কৈছিলোঁ মই যেতিয়া মানে মই অলপ বেকাবিকি কথা চিন্তা কৰি থাকোঁ মেডিকেলত যেতিয়া পঢ়ি আছিলোঁ এবাৰ আমাক সোণাপুৰত লৈ গ'ল সোণাপুৰত আমাক ষ্টুডেণ্ট হিচাপে লৈ গ'ল সোণাপুৰত আছিল এটা মেলেৰিয়া ইৰাডিকেশ্যন প্ৰগ্ৰেম আছিল মেলেৰিয়া নিৰ্মূলকৰণ প্ৰগ্ৰেম তো মেলেৰিয়া নিৰ্মূলকৰণ প্ৰগ্ৰেম মই তাত অফিচত গ'লোঁ ডক্টৰ কৰ্মচাৰীসকলৰ লগত কথা পাতিলোঁ আৰু মইতো সদায় সেই অলপ তেতিয়া আন্দোলনকাৰী অলপ আছিলোঁ গতিকে মই চিধাই কৰ্মচাৰীসকলক সুধিছিলোঁ যে আপোনালোকৰ চাকৰি স্থায়ী নে অস্থায়ী দৰমহা কিমান পায় সুধি কথা বতৰা পাতি তেতিয়া মই তেওঁলোকক ক'লোঁ যে মই ঘূৰি আহোঁতে ছাৰো আছিলে মোৰ ছাৰকো কৈছোঁ ছাৰ এটা কথা এইটো আমাৰ মেলেৰিয়া নিৰ্মূলকৰণ প্ৰগ্ৰেম মেলেৰিয়া যদি নিৰ্মূল হৈ যায় এই মানুহখিনি চাকৰি কি হ'ব মেলেৰিয়া যদি নিৰ্মূল হৈ যায় তেতিয়া মেলেৰিয়া নিৰ্মূলকৰণ বিভাগত কাম কৰি থকা মানুহখিনি চাকৰিটো কি হ'ব সকলোৱে হাঁহিলে
আহি পেলাই ক'লে হয়তো মেলেৰিয়া নিৰ্মূল হৈ গ'লেতো আমাৰ চাকৰি নাই, গতিকে মই কৈছোঁ আপোনালোকে কেতিয়াও মেলেৰিয়া নিৰ্মূল আপোনালোকে নকৰিব। মেলেৰিয়াই যদি নাই তেতিয়াহ'লে আপোনালোকৰ চাকৰিও নাই। ধেমালি কৰিছিলোঁ, এতিয়াও ধেমালি কৰি পেলাই কওঁ। এতিয়া আপোনালোকক মই দেখিছোঁ আপোনালোকে আউট অফ স্কুল চিলড্ৰেন নাইকিয়া কৰিব গৈ আছে, মানে নিজৰ চাকৰিটো নাইকিয়া কৰিব গৈ আছে। আউট অফ স্কুল চিলড্ৰেন থাকিলেহে আপোনালোকৰ চাকৰি থাকিব, কাম থাকিব, এই যিটো গোটেই কম্পনেণ্টটো চলি থাকিব। এতিয়া আউট অফ স্কুল চিলড্ৰেন যদি আপোনালোকে ছাৰ্ভে কৰি নুলিয়ায়, তাৰমানে এই প্ৰগ্ৰেমটোৱে অপ্ৰাসংগিক হৈ যাব। কিন্তু জবৰদস্তি উলিয়াব নালাগে, সঁচা সঁচিকৈয়ে আউট অফ স্কুল চিলড্ৰেন আছে। ড্ৰপ আউট আমাৰ এতিয়াও এটা চিৰিয়াছ সমস্যা, বিভিন্ন কাৰণত ল'ৰা ছোৱালী স্কুল ত্যাগ কৰে। কাৰণবিলাকৰো আমি ব্যাখ্যা কৰি আছো, আলোচনা কৰি আছো। ইউনিচেফে এটা ছাৰ্ভে কৰিছিলে, ছাৰ্ভে কৰি আমাক ৰিপৰ্ট দিছে যে 30% ছাত্ৰ ছাত্ৰী দৰিদ্ৰতাৰ কাৰণত তেওঁলোক বিদ্যালয়লৈ নাহে। মাক দেউতাক দুয়োজনে কাম কৰিবলৈ ওলাই যাব লাগে, কিন্তু দ্বিতীয় সন্তানটো জন্ম হ'ল। এতিয়া দ্বিতীয় সন্তানটোক চোৱা চিতা কৰিব কোনে? এতেকে ডাঙৰ বায়েকক কোৱা হৈছে তই স্কুল যাব নালাগে, কেঁচুৱাটো চাবি, আমি কামত যাওঁ। এনেধৰণৰ দৰিদ্ৰতাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত 30% ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰে।